নমস্কাৰ এই যে সানফ্লাৱাৰটো দেখিলে নহয় এয়া মেখেলা চাদৰত বনাইছো গ্ৰে কালাৰত ভাল লাগিছে নে বাৰু এয়া আৰু আপোনালোকে সাবস্ক্ৰাইব কৰিছে নাই মোৰ চেনেলটো নতুন সকলে কৰিবচোন সাবস্ক্ৰাইব কৰিলে তেতিয়া মই অকণমান মানে আগুৱাই যাব পাৰিম আৰু তেনেকুৱা আৰু ধৰণৰ বেলেগ ধৰণৰ এনেকুৱা কাপোৰ দেখা পাব আপোনালোকে আৰু মই মানে অৰ্নামেণ্টছো বনাওঁ সেয়াও দিম কিন্তু মোৰ অলপমান বেছিকৈ ছাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়াহে মোৰ ভাল লাগিব আপোনালোকে মৰম দিব তেতিয়াহে মই নতুন বস্তু দেখাব ভাল লাগিব এইখন চাদৰ তেতিয়া খালি মানে অকল সানফ্লাৱাৰ মাজে দি দিছোঁ আৰু একে ৰঙৰ মানে ফুলৰ মানে যিটো ৰং সেই তেনেকৈ মই দহি বনাই দিছোঁ এয়া ভাল লাগিছেনে বাৰু সাইডত মানে পটি নাই লগোৱা কি লগাইছো সৰু সানফ্লাৱাৰ এটা পুৰা লাইন ঘনকৈ দি গৈছোঁ আৰু এয়া মেখেলাখনত কি কৰিছোঁ 2 লাইন দিছোঁ সানফ্লাৱাৰ মানে ইফাল সিফালকৈ নাই দিয়া মানে ওপৰতে সিটো এনেকৈ দি পেলাই দিছোঁ 2 লাইন দিছোঁ মাত্ৰ আৰু কাৰোবাক যদি বেছিকৈ লাগে তেতিয়া বেছিকৈ লগাই দিম আৰু 3-4কৈ দিম এই দহিখিনি ভাল লাগিছেনে ইমান আৰু হেৰি নহয় আৰু চিম্পুলকৈ বনাইছোঁ দহিখিনি আপোনালোকৰ এই ভাল লাগিছে আপোনালোকৰ কাৰোবাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকক শ্বেয়াৰ কৰিব ভিডিঅ'টো নমস্কাৰ